সৌৰভ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল Adyant Entertainmentৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আহিছোঁ এটা বিশেষ কামত এই বিশেষ কামটো হৈছে আজি সেকেন্ড মেৰেজৰ এটা বিয়া মেকআপ আছিলে সেইবাবে আমি অলপ আগতে পাইছোঁহি ভাবিলোঁ ব্লগিংটো ষ্টাৰ্ট কৰি দিওঁ আৰু সেইটো আপোনালোকে চাৰিটা ব্লগ ইমান ধুনীয়াকৈ আদৰি লৈছে মিঠা মিঠা অনুভৱেৰে ব্লগকেইটা কৰিছোঁ আপোনালোকে ভাল পাব আৰু চাওঁ কি হয় আগলৈও কৰি থাকিম আৰু আপোনালোকক মই পষ্টবিলাকো দি আছোঁ ইউটিউবত আপোনালোকে বহুত ভাল সহায় আগবঢ়াইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু আমি তাত যাওঁ গৈ পেলাই মেকআপটো কৰোঁ আপোনালোকক অলপ সৰু সৰু ক্লিপ দেখাম আৰু মাস্ক নকলোঁ আৰু গ্লাছ অলপ চুৱেট সো আমি এতিয়া ঠাইখিনি পালোঁগৈ আৰু নিজকে চেনিটাইজ কৰি ল'লোঁ যি বস্তু আনিছিলোঁ সেই গোটেইখিনি চেনিটাইজ কৰি ল'লোঁ আৰু আমি বেছি দেৰি নকৰি মেকআপটো ষ্টাৰ্ট কৰোঁ আৰু মেকআপৰ প্ৰথমতে মই ইউজ কৰিছোঁ ক্লিনিং টোনিং এণ্ড মইশ্চাৰাইজাৰ এইকেইটা হৈছে মেকআপৰ বহুত ইম্পৰ্টেণ্ট ষ্টেপ আপোনালোকে মিছ নকৰিব আৰু এয়া হৈছে কইনা আমাৰ তেওঁক আফটাৰ বিফ'ৰ লুকটো আপোনালোকে চাই পেলাই জনাব কেনেকুৱা পালে আৰু যিহেতু তেওঁ সৰু আছিলে সেইবাবে বেছি কণ্ট্ৰলৰ প্ৰয়োজন নাছিলে এতিয়া মই কণ্ট্ৰল কৰি আছোঁ অলপকৈ আৰু বাকীখিনি আপোনালোকে চাই থাকিব কেনেকুৱা পাই জনাব আৰু যিসকলৰ এই মেকআপ পাৰ্ট ভিডিঅ'খিনি আপোনালোকৰ চাবলৈ ইচ্ছা নাযায় তেওঁলোকে প্লিজ স্কিপ কৰি পেলাই 3 মিনিট 5 ছেকেণ্ডৰ পৰা ভিডিঅ'টো কণ্টিনিউ চাব পাৰে আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় দেন এইখিনিও চাব স্কিপ নকৰাকৈ আৰু মই এতিয়া ইউজ কৰিছোঁ এখন ভাল আইশ্বেডো পেলেটৰ লাইট ব্ৰাউন কালাৰ আৰু মই কি কালাৰ ইউজ কৰিছোঁ আপোনালোকক কৈ দিছোঁ ইয়াত ইউজ কৰা হৈছে লাইট ব্ৰাউন ৰেড কালাৰ আৰু পিংক কালাৰ দেন গোল্ডেন কালাৰ এণ্ড ডাৰ্ক ব্ৰাউন এণ্ড ব্লেক কালাৰ দি পেলাই এটা স্ম'ক কি গ্লিটাৰী আই মেকআপ কৰা হৈছে আৰু আপোনালোকে জনাব কেনেকুৱা পালে আৰু আপোনালোকৰ যদি কোনোবা ইণ্টাৰেষ্টেড থাকে এই মেকআপ টিউটৰিয়েলটো সম্পূৰ্ণকৈ চাবলৈ দেন প্লিজ কমেণ্ট কৰি জনাব মই নতুন মেকআপ টিউটৰিয়েল এটা আপোনালোকলৈ আগবঢ়াম যিহেতু বিয়া ঘৰৰ পৰিৱেশ সেইবাবে আপোনালোকৰ সন্মুখলৈ গোটেইখিনি ভিডিঅ' সম্পূৰ্ণকৈ আনিব নোৱাৰিলোঁ আৰু মই যিমান পাৰোঁ সিমান সোনকালে তেওঁক ৰেডি কৰিবলৈ ট্ৰাই কৰিছোঁ বিকজ মানুহবোৰ আহিব টাইম হৈ গৈছে ৰিচিপশ্যনৰ টাইম হৈ গৈছে সেইবাবে যিমান পাৰোঁ সোনকালে তেওঁক ৰেডি কৰিব ট্ৰাই কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব এতিয়া আমাৰ অলমষ্ট কমপ্লিট হৈছে ব্ৰাইডৰ মেকআপ এতিয়া অলপ ড্ৰেছ কৰাইছে আপোনালোকক ড্ৰেছটো পোৱাৰ পিছত সকলোখিনি দেখাম আৰু ভিডিঅ'টো সকলোকে চাই থাকিব আৰু ইমান দেৰিলৈকে চাই থকাৰ কাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু মাজত মই ক্লিপবিলাক দি দিম সৰু এনেকৈ চাব গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ অলপ যিহেতু ইয়াত বিয়া হৈ আছে অলপমান হুলস্থুলীয়া পৰিৱেশ হৈ থাকে সেইবাবে অলপ সৰু ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ চাব কেনেকুৱা হয় আৰু মেকআপ হেয়াৰ অলৰেডি হৈ গ'ল কমপ্লিট কাপোৰ আছে তেওঁ বায়ে অলপমান পিন্ধাইছে আজি মোৰ লগত এছিষ্টেণ্ট আহিছে আপোনালোকে ক'ব কমেণ্ট বক্সত আৰু মই দেখাম কইনাজনীক পিছত আপোনালোকে হয়তো ভিডিঅ'টো চাই আছে
আৰু ব্ৰাইডেল মেকআপটোতো চালেই কেনেকুৱা হৈছে কমেণ্ট বক্সত প্লিজ জনাব কেনেকুৱা হৈছে আৰু সৰু ছোৱালী কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন আৰু আপোনালোকৰ যদি স্পেচিয়েল ডে'ৰ অৰ্থাৎ বিশেষ দিনত কিবা মেকআপ বিচাৰে দেন ষ্টাইলিং বিচাৰে দেন প্লিজ মোক কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট ইনফৰমেশ্যন তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু আপোনালোকে নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে প্লিজ কমেণ্ট কৰি জনাব আৰু যাতে মই নতুন নতুন ভিডিঅ' বনাবলৈ পাৰোঁ তাৰ বাবে আপোনালোকে লাইক এটা কৰিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ' বনাবলৈ বেছিকৈ উৎসাহিত হৈ থাকে ভিডিঅ'টোৰ জৰিয়তে পিছফালে বেকত বা আছিলে অথনি আকৌ আপোনালোকৰ ভিডিঅ'খিনি বহুত ধুনীয়াকৈ দেখাই আছিলে তো ভিডিঅ'টোৰ যোগেতে তোমাক থেংক ইউ দিব বিচাৰিছোঁ ৱেলকাম কিবা এটা হ'ব দিয়া কৈ দিম ঠিক আছে ঘৰটো চাওক না কিমান ধুনীয়াকৈ থৈ দিয়া হৈছে ভাল লাগিছে বোলে সেইখিনি ৰখি থাকোঁ তো আৰু কি চাবা কি ল'বা আপোনালোকেতো দেখিলেই কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমি এতিয়া আছোঁ আৰু এতিয়াখিনি আপোনালোকক দেখাম আৰু কি কি কিনিলোঁ সেইটো আপোনালোকক যদি টাইম হয় তেতিয়াহ'লে দেখাম কিন্তু মই ভাবিছোঁ কি ইয়াতে ব্লগটো এণ্ডিং কৰোঁ বুলি তো অলপ ওচৰত আকৌ দূৰত যাবা আৰু অলপ দূৰত যোৱা মোক গোটেই ঘৰটো সদায় ভিউ এটা লৈ যোৱা নাচা এতিয়া ঠিক আছে যদি ভিডিঅ'টো চাই ভাল লাগে আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব গাড়ী গ'ল গাড়ী আমাৰ আমি ভিডিঅ'টো ইয়াত শেষ কৰিব ওলাইছোঁ আৰু গাড়ীখন আমাৰ যাব ওলাইছে ৰ'বা সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকল মোৰ চেনেললৈ নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ